কিছুমান শাক পাচলি সদায় একে টাইপত বনাই খাই থাকি খুবেই আমনি লাগে নহয়নে তো এনেকৈ আমনি লাগিলে কি কৰোঁ বেলেগ বেলেগ টাইপত বনাবলৈ অলপমান ট্ৰাই কৰোঁ আজি ভাবিছোঁ লেচেৰাৰ চাটনি অকণমান বনাওঁ চাটনিয়ে ক'ব পাৰে পিটিকাও ক'ব পাৰে যিয়ে নহওক আৰু বাট এনেকৈ খায়ো খুবেই ভাল লাগে ভিডিঅ'টো আগলৈ চালে গম পাব কেনেকৈ বনাইছোঁ পিটিকাটো প্ৰথমে মই লেচেৰা লৈছোঁ আৰু এইখিনি অকণমান মানে খুব বেছি 20% মান বইল কৰি ল'ম তো এয়া বইল হৈ গৈছে প্ৰায় আৰু বেছি সময় নহয় একেবাৰে লেৰেলি যোৱালৈ বইল কৰা নাই নেক্সট মই পেন এটাত অকণমান অইল দিছোঁ তাতে এই বইল লেচেৰাখিনি অকণমান এনেকৈ লৰাই ল'ম আৰু তাতে দিছোঁ গোটা নহৰু জলকীয়া কেইটামান পিঁয়াজ এটা মানে কাটি দিছোঁ জলকীয়া আচলতে সোৱাদ অনুসৰি যোনে যিমান জ্বলা খাব পাৰে আৰু এয়া দিছোঁ কালজিৰা অকণমান লগতে সোৱাদ অনুসৰি নিমখ আৰু হালধি অকণমান দি দিছোঁ তো এইখিনি ভালকৈ মানে পিঁয়াজৰ কেঁচা ভাৱ যোৱালৈ অকণমান সময় এনেই লৰাই মেলি ভাজি ল'ম আৰু তো এয়া হৈছে প্ৰায় এতিয়া মই এইখিনি নমাই ৰাখিম তো নমাই মেলি অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ দি মেলি এয়া গ্ৰাইণ্ডাৰত দি দিম এতিয়া আৰু গ্ৰাইণ্ডাৰত দি ইয়াতে দিছোঁ মই এটুকুৰা আমৰ আচাৰ তো এইখিনি এনেকৈ পেষ্ট বনাই ল'লোঁ এয়া ৰেডি হৈয়ে গৈছে আৰু তো এইখিনি এতিয়া উলিয়াই ল'ম গ্ৰাইণ্ডাৰৰ পৰা তো এইখিনি ৰেডি কৰাৰ পিছতে এতিয়া মই ইয়াতে কেঁচা সৰিয়হ তেল অকণমান দি দিছোঁ লগতে কেঁচা জলকীয়া এটা কাৰণ কেঁচা সৰিয়হৰ সুগন্ধি খুবেই ভাল লাগে মোৰ আপোনালোকেও নিশ্চয় এনেকৈ খাই নহয়নে আৰু যদিহে খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন দেই